হেল্ল' এভৰিৱান, আপোনালোকৰ বহুতৰ মাজৰ পৰা কমেণ্ট আছিল যে এটা বনাই যে আছিলে ঘৰ দুটা ৰুমৰ, সেই ঘৰটো দেখাবচোন কিমান দূৰ হ'ল। তো একদম চিম্পুল ঘৰ, দুটা ৰুমৰ, আছাম টাইপ ষ্টাইল। এয়া চাওক বাহিৰৰ দৃশ্য। তো এতিয়া জাষ্ট টিংখিনি মাৰি থোৱা হৈছে, বাকী টিংখিনি মাৰি পিনে থৈ দিয়া হৈছে আৰু ইয়াৰ লুকছটো হৈছে এনেকুৱা। ভিডিঅ'টো মই ৱাইড এংগলত কৰি আছোঁ, তাৰ কাৰণে অলপ বেলেগ দেখিব পাৰে। তো যা নহওক, এয়া হৈছে লুকছ। তো চিম্পুল একদম দুটা ৰুমৰ। ভেণ্টিলেশ্যনবোৰ আপোনাৰ গ্লাছৰ দিয়া হৈছে, চিমেণ্ট গ্লাছ। তো এয়া হৈছে চাই লওক। তো দুটাই ৰুম আছে। তো এনেকুৱা ঘৰটো সকলো দেখিয়ে থাকে বাৰু, তথাপি দেখাই দিছোঁ, আপোনালোকে বিচাৰি আছে যিহেতুকে। এয়া হৈছে বাৰাণ্ডা, এয়া হৈছে বাৰাণ্ডা। এয়া খিৰিকীবোৰ 3 পালা, তাৰপিছত ফ্ৰণ্টৰ খিৰিকীখন 4 পালা দিয়া হৈছে। এইখন ফ্ৰণ্টৰ কথা কৈছোঁ। আৰু এয়া মেকুৰী মেও ৰ'বা। তো এইটোৱে আৰু, এইটো বাৰাণ্ডাৰ পৰা সোমাই এই ঘৰটো। এইটো কি ঘৰ হয়, বেডৰুমে হয় নে ড্ৰয়িং ৰুমে হয়, পাছত বনোৱাৰ পিছত, কমপ্লিট হোৱাৰ পিছত দেখা যাব। তাৰপিছত এটা ৰুম আছে, এইখন দৰ্জা আৰু এইখন দৰ্জা বাৰাণ্ডাৰ লগত কানেক্টেড। ক'ব নালাগে, এনেকুৱা ঘৰ সকলোৰে আছে। তো ভেণ্টিলেশ্যনবিলাক মই হেৰিৰে দি দিছোঁ, আপোনাৰ চিমেণ্টৰে দি দিছোঁ। তো কাঠো বচালোঁ, পইচাও বচালোঁ, গছ এডালো কমকৈ কটা গ'ল। তো সেই হিচাপত তো পাৰিলে এইবিলাকো চিমেণ্টৰে দিব লাগে, বা বেলেগ বিকল্প দিব লাগে, কাঠ যাতে কমকৈ, গছ যাতে কমকৈ কটা যায়। তো এইটো ৰুমটো ডাঙৰ ৰুম। তো এই ৰুমটো ড্ৰয়িং ৰুম কৰোঁ নে কি কৰোঁ, সেইটো পাছত দেখা যাব। আগে কমপ্লিট কৰি লওঁ। তো আণ্ডাৰ কনষ্ট্ৰাকশ্যন আছে এতিয়া, কনষ্ট্ৰাকশ্যনটো বন্ধ আছে বৰ্তমান। তো এইফালে ৰুম এটা বঢ়োৱা যাব। তো এনেকৈ, তো ৰুমটো বঢ়ালে 3টা ৰুম হৈ যাব। এনেকুৱা চাইজৰ 2টা ৰুম হ'ব। এই ৰুমটো ইয়াৰ লগত ছেম চাইজে হ'ব। ছেম চাইজ হ'লে তো 3টা ৰুম আহি যাব আৰু। তো এইটো হৈছে চিম্পুল আছাম টাইপৰ ঘৰটো। আপোনালোকৰ কেনেকুৱা লাগিল জনাব। কমপ্লিট হ'লে আৰু দেখাম বাৰু, কমপ্লিটকৈ বনোৱা হ'লে। তো বৰ্তমান ইমানতে স্থগিত আছে কাম। বাকী পিছত দেখাই আছোঁ, লগ পাম। আৰু মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব। ইয়াত মই মোৰ চেনেলটোত মটিভেশ্যন ষ্টৰি, ব্লগ, কিবা কিবি আজে বাজে বহুত ভিডিঅ' দিওঁ। ভাল লগাবিলাক চাব, বেয়া লগাবিলাক স্কিপ কৰি দিব। ধন্যবাদ।